Got it. আজি থাকে হেৰিয়ে গমে নাপাই যে আজি ভেলেণ্টাইন ডে হয় আরে ডার্লিং আজিও তুমি সেই পচা লগা দালিয়া বনাইছা আজিতো তুমি বেলেগ বনাব পাৰা মা মই আজি বয়ফ্ৰেণ্ডৰ লগত অয় ৰুমত যাওঁ হয় নেকি হেমাবাৰী যোৱা দেখছা নাহাৰি এই ৰুমত আছে মোৰো মনত আছে আজি কিবা ৰাতি ভাবিম দিয়া কিবা এটা কৰিম দিয়া আজি যোৱা বছৰত দৰে নকৰিবি কিন্তু চালা ঘাপা ঘাপ কৰিব যাতে চালা তোৰ মুতাও লাগিছে চালা বিছনাত পাপা যোৱাকালি আপোনাৰ পকেটৰ পৰা মই চকলেট পাইছো কি বকি আছে সেইটো বস্তু দেখোন তুমি বুজাই দিবা নেকি প্লিজ বাচ্চা হয় হি একো নাই সেইটো বস্তু সেইটো এটা বেলুন আছিল দিয়া এইবাৰো চাগে মই আপোনাৰ হাত জগন্নাথ কৰিব লাগিব মই এটা বস্তু বুজি নাপালো আজিৰ দিনটোত আপোনাৰ হাত জগন্নাথ কিয় কৰিবা তুমি কাৰণ তোৰ দেউতা ডাঙৰ আছে কিন্তু তাৰ বস্তুটো এতিয়ালৈকে সৰুৱে হৈ আছে তেতিয়াহ'লে দেউতাক মেঘালিফাই দেখুওৱা না নাই মাজে এইবিলাক দেখুওৱা পাপ হয় তেতিয়াহ'লে মই জডিছে চালত বেয়া পাতিম চকলেট ক'ত আছে আজি ইয়াতে এনে ক'ত থৈছে মাই কি বিচাৰি আছা তই আমাৰ কুমুৰৰ টেংকি দেখোন এইটো হালধীয়া চকলেট এইটো আজি মই খাম জোতা লৈ আজি মই ডেটিং মাৰিম কেলা পাইখানা না গু সেইটোক চকলেট বুলি ভাবি আছে কেলা নেনেকো বাইদেউৰ লগত মই আজি ডেটত যাম শুনা সৰ্বজন আজি মই নেনেকো বাইদেউৰ লগত ডেট মাৰিম আৰে বা বঢ়িয়া কথা দেখোন আজি বাপেক হৈ আহিবি দে মই আজি বাপেক হ'ম বাচ্চা বুলি নাভাবিবা মই একবাৰতে 32টা বাইদেউক মই প্ৰেগনেণ্ট কৰি দিম অভাৰ কনফিডেন্স হয় ইয়াৰ বা কলিং বেলটো টিপুনে নিটিপু মই লাগিছে সালা একবাৰত বলে 32টাতে প্ৰেগনেন্ট কৰা কি হলি তা তোৰ সিনচাই নাহি পালে কি খবৰ তোমাৰ আপোনাক আজি বহুত ভাল লাগিছে মা কৈছো আপোনাক মই আমি অলপ পিছত খেলিম এতিয়া আমি অলপমান খাই লও কিবা সালা ইমান টেস্টি খানা তাই নিজে বনাইছে নে উবেৰিজ নহয় মা জমেটো জানো দে এটা বাদ দে সিনচাই আসল কথাটো ক মানে নেনেকো সিনচাই তোমাৰ লগত ডেট কৰিম বুলি ভাবিছিল मैं किसी और की हूँ फिलहाल किंतु सिंचाई तुम्हें मोर बेस्ट फ्रेंड हो जाओ কোনো দরকার নাই চেন্না মেরে সিনচাই মোৰ মোবাইলটো বেয়া হৈছে মই ফিক্স ফেনত যাম বুলি ভাবিছো মোৰ লগত যাবা বাল যাম মই মোবাইলটো ঠিক কৰি তো বেলেগক পটাকে যা Hello guys, this is Didi, your Didi. So video যদি ভাল লাগে then like, comment, share, subscribe, GS Tech for some দিছবা and this video is sponsored by Fixman. Fixman তোমাৰ এনেকুৱা এটা shop হয় যোন তুমি মোবাইল বা যিকোনো তোমাৰ ইলেক্ট্ৰনিক আইটেমছ তুমি তাতে ৰিপেয়াৰ কৰিব পাৰা and ইহঁতে নিজে পিক আপ কৰিব and নিজে ডেলিভাৰীও দিব আৰু তোমাক উইদিন বহুত কম টাইমত সিহঁতে তোমাক ৰিপেয়াৰ কৰি দিব and তাতে তুমি কিছুমান বিভিন্ন ধৰণৰ তুমি এক্সেসৰিজো কিনিব পাৰিবা এক্সাম্পল তোমাৰ পাৱাৰ বেংক হেডফোনছ কেবলছ টেম্পাৰ গ্লাছ আনবান জিএছ সব মানে সব ল'ব পাৰিবা and সিহঁতে যেতিয়া ৰিপেয়াৰ কৰি দিব 6 মান্থ ৱাৰেণ্টি লগত দিব and ইয়াতে তুমি মোবাইল চেল কৰিব পাৰা বাই কৰিব পাৰা এক্সচেঞ্জো কৰিব পাৰা so Fixmaনৰ বিষয়ে আৰু কিবা জানিব লাগিলে তেতিয়াহ'লে ডিসক্ৰিপশ্যন চেক কৰক ইনষ্টাগ্ৰামত ফলো কৰিব নাপাৰা @didi.nl और फेसबुक पेज को लाइक करबो ना पाइबा सो टिल द नेक्स्ट वीडियो लकाम एक सेकंड म्यूजिक वीडियो आगी আছে ভ্যালেন্টাইন ডে আগত আহিব হেতু 100% কৈছো সো টিল দ নেক্সট वीडियो लकाम বাই বাই एंड